নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ FY UGB ফাৰ্ষ্ট ছেমিষ্টাৰ MDC ছাবজেক্টৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স 1 আধুনিক অসমৰ নিৰ্মাতা ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে চাব পাৰিছে এইখন কুৱেশ্যন পেপাৰ 2024ৰ MDCৰ মেকাৰ্ছ অফ মডাৰ্ণ আছাম অৰ্থাৎ আধুনিক অসমৰ নিৰ্মাতা ফুল মাৰ্কছ 45 দিয়া থাকে আৰু ইয়াৰ কাৰণে আপোনালোকে পাছিং মাৰ্ক 18 হ'ব। তো এতিয়া আমি কুৱেশ্যন নাম্বাৰ 1 লৈ আহিছোঁ। কুৱেশ্যন নাম্বাৰ 1টো আছিলে যে তলত দিয়া প্ৰশ্নবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। প্ৰথমটো আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধিটো কোনে দিছিল? সো এনচাৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধিটো দিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন বি নম্বৰটো আছিলে অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903, 1916, 1905 চন। গতিকে কাৰেক্ট এনচাৰ হ'ব 1903 চন। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰটো যে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? এনচাৰটো হ'ব ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া আছিল গোপীনাথ বৰদলৈ। নেক্সট ডি নম্বৰটো আছিলে দেশে কস্তৰবা আশ্ৰম স্থাপন কৰিছিল। তো ডি নম্বৰটো অমল প্ৰভা দাসে কস্তৰবা আশ্ৰম স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন ই নম্বৰটো আছিলে অসমীয়া ল'ৰাৰ মৃত্যু নামৰ গ্ৰন্থখন কোনে লিখিছিল? চ' এইটো নিশ্চয় সকলোৱে জানে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল'ৰাৰ মৃত্যু নামৰ গ্ৰন্থখন লিখিছিল। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যন লৈ। যিকোনো 5টা লিখিব লাগে 2 মাৰ্কৰ 5টা কুৱেশ্যন থাকিব। তো প্ৰথম কুৱেশ্যন 2 মাৰ্কৰ 2 নম্বৰৰ এইটো দিয়া আছিলে যে বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। চ' বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী, আধুনিক অসমীয়া সাহিত্য। এই দুখন হৈছে বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থ। তাৰপিছতে নেক্সট বি নম্বৰ কুৱেশ্যনটো আছিলে অসম এছ'চিয়েশ্যনৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা। আছাম এছ'চিয়েশ্যনৰ দুটা উদ্দেশ্য হৈছে অসমবাসীৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা, দ্বিতীয়তে আছে অসমৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষা কৰা। তাৰপিছতে চি নম্বৰ কুৱেশ্যনটো আছিলে যে জনজাতীয় লীগ কোনে আৰু কিয় গঠন কৰিছিল? জনজাতীয় লীগ কোনে আৰু কিয় গঠন কৰিছিল? এনচাৰটো হ'ব কালীচৰণ ব্ৰহ্মে জনজাতীয় লোকসকলৰ সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ বাবে জনজাতীয় লীগ গঠন কৰিছিল। তাৰপিছতে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন ডি নম্বৰ লৈ। অসমত তৰুণৰাম ফুকনে নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলনৰ নাম লিখা। তৰুণৰাম ফুকনে নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলন হৈছে অসহযোগ আন্দোলন, দ্বিতীয়তে লিখিব পাৰে আইন অমান্য আন্দোলন। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যন এই নম্বৰটো বেপ্টিষ্ট মিছনাৰীসকলৰ যিকোনো দুটা অৱদান লিখা। বেপ্টিষ্ট মিছনাৰীসকলৰ দুটা অৱদান হৈছে অসমীয়াত মুদ্ৰণ আৰু শিক্ষা প্ৰসাৰ, দ্বিতীয়তে লিখিব অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়ন। নেক্সট কুৱেশ্যন আছিলে F নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা ৰচনা কৰা দুখন নাটক হৈছে শোণিত কুঁৱৰী আৰু লফিতা। নেক্সট কুৱেশ্যন আছিলে যি নম্বৰটো অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত থকা যিকোনো দুটা সমস্যা উল্লেখ কৰা। অসমত নাৰী শিক্ষাৰ থকা যিকোনো দুটা সমস্যা হৈছে প্ৰথমটো আছিলে সামাজিক কুসংস্কাৰ, তাৰপিছতে দ্বিতীয়টো আছে শিক্ষা প্ৰতিষ্ঠানৰ অভাৱ। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে মফাত মিলছলৈ লিখা আবেদনখনত আনন্দৰাম ঢেকিয়াল ফুকনে কিহৰ বিষয়ে উল্লেখ কৰিছিল? কিহৰ বিষয়ে উল্লেখ কৰিছিল এইখিনি আছে তেওঁ আবেদনত অসমীয়া ভাষাক আদালত আৰু শিক্ষা ক্ষেত্ৰত ব্যৱহাৰৰ দাবী উল্লেখ কৰিছিল। মুঠতে তেওঁ এটা দাবীহে উল্লেখ কৰিছিল আবেদন। নেক্সট কুৱেশ্যন আই নম্বৰটো আছিলে গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ
কালত অসমত স্থাপন হোৱা দুখন প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানৰ নাম লিখা। দুখন প্ৰতিষ্ঠান হৈছে গুৱাহাটী বিশ্ববিদ্যালয়, দ্বিতীয়তে আছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। নেক্সট কুৱেশ্যন আছিলে তথা শেষৰটো কুৱেশ্যন, সমাজ সংস্কাৰক হিচাপে কালীচৰণ ব্ৰহ্মৰ যিকোনো দুটা অৱদান উল্লেখ কৰা। সমাজ সংস্কাৰক হিচাপে কালীচৰণৰ দুটা বৈশিষ্ট্য বা অৱদান হৈছে ব্ৰহ্ম ধৰ্ম প্ৰচাৰ, দ্বিতীয়তে আছে জনজাতীয় সমাজৰ সামাজিক সংস্কাৰ। এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে তলত দিয়াবোৰ যিকোনো চাৰিটাৰ ওপৰত চমুটকা লিখা। তো আপোনালোকৰ যিহেতু বহুত কেইটা চমুটকা দিয়া থাকে তাৰে ভিতৰত যিকেইটা সহজ পায় মাত্ৰ 4টা লিখিব লাগিব, 5 মাৰ্ককৈ দিয়া থাকিব। প্ৰথম এই নম্বৰটো আছিলে অসমীয়া সাহিত্যৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান। আপোনালোকে লিখিব ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া আধুনিক সাহিত্যৰ অন্যতম স্তম্ভ আছিল। তেওঁ কবিতা, গল্প, নাটক, প্ৰবন্ধ আদি বহু ধৰণৰ সাহিত্য ৰচনা কৰিছিল। দ্বিতীয়তে আছে জোনাকী যুগৰ মুখ্য নেতা হিচাপে অসমীয়া সাহিত্যিক আধুনিক চিন্তাধাৰা আনে। তেওঁৰ সাহিত্য বংগমূলক ৰচনা যেনে কৃপাবৰ, বৰবৰুৱা জনপ্ৰিয়। তাৰপিছত বৰগীত, লোকসাহিত্য আৰু ইতিহাসমূলক লেখনিৰ জৰিয়তে অসমীয়া ভাষা সমৃদ্ধ কৰে। 2 নম্বৰটো আছিলে ভাৰতীয় স্বাধীনতা আন্দোলনত তৰুণৰাম ফুকনৰ ভূমিকা। প্ৰথমে আছিলে আপোনালোকৰ তৰুণৰাম ফুকন আছিল অসমৰ এজন আগশাৰীৰ স্বাধীনতা সংগ্ৰামী। তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল। অসহযোগ আন্দোলন আৰু নামনি অসমত জনসচেতনতা সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাষণ আৰু সংগঠনৰ জৰিয়তে জনতাক উদ্বুদ্ধ কৰে। স্বাধীনতা আন্দোলনৰ বাবে তেওঁ কাৰাবাস ভোগ কৰিছিল। তেওঁৰ ত্যাগ আৰু নেতৃত্বে অসমৰ স্বাধীনতা আন্দোলন শক্তিশালী কৰিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে 3 নম্বৰটো অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতি জ্যোতিষপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক অৱদান। সমাজ ব্যৱস্থাৰ প্ৰতি জ্যোতিষপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক অৱদান হৈছে ৰূপকৰ জ্যোতিষপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ জনক হিচাপে পৰিচিত প্ৰথম অসমীয়া ছবি জয়মতী আছিল। নাটক, কবিতা, গান, চলচ্চিত্ৰৰ জৰিয়তে জাতীয় চেতনা জাগ্ৰত কৰে। অসমীয়াৰ লোকসংস্কৃতি আৰু দেশপ্ৰেমক শিল্পত প্ৰকাশ কৰে। স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ সাংস্কৃতিক বিপ্লৱৰ নেতৃত্ব দিয়ে। নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰটো ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা বঁটা আৰু সন্মানসমূহৰ এক চমু আভাস দিয়া। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিশ্ববিখ্যাত সংগীত আছিল। তেওঁ পদ্মশ্ৰী 1977, পদ্মভূষণ 2001 লাভ কৰে। ইমান চনত লাভ কৰিছিল সেই বিষয়ে দিয়া আছে। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন 2019 মৰণোত্তৰ লাভ কৰে। দাদা চাহেব ফাল্কে বঁটাৰ চলচ্চিত্ৰ সংগীতত অৱদানৰ স্বীকৃতি পায়। তো এইখিনি আপোনালোকে লিখিব। যিহেতু চমুটকা আপোনালোকৰ 4টা হৈছে অলৰেডি, বাকীখিনি ই নম্বৰটো চাব নাৰী শিক্ষাৰ প্ৰতি ৰাজাবালা দাসৰ অৱদান। F নম্বৰ ৰাজনৈতিক কৰ্মী হিচাপে চন্দ্ৰপ্ৰভা শইকীয়ানী। G নম্বৰটো অসম লেখিকা সমাৰোহ গঠনৰ পটভূমি। H নম্বৰ কালীচৰণ ব্ৰহ্ম আৰু বড়ো সমাজৰ সংস্কাৰ। এইখিনি আছিলে চমুটকা লিখিবলৈ যিকোনো 4টা। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো এটাৰ উত্তৰ দিয়া। আপোনালোকৰ A নম্বৰটো চাব। অসমত নাৰী শিক্ষাৰ প্ৰতি থকা বেপ্টিষ্ট মিছনাৰীসকলৰ অৱদান সম্পৰ্কে এক বৰ্ণনা দিয়া। যিহেতু যিকোনো এটা লিখিব লাগে, এইখিনি চাই ল'ব। মই শেষৰটো কুৱেশ্যন আপোনালোকৰ এনচাৰটো দি দিম। B নম্বৰ আছিলে অসমীয়া জনসাধাৰণৰ মাজত অসমীয়া সাহিত্য আৰু ৰাজনৈতিক সচেতনতাৰ প্ৰসাৰৰ ক্ষেত্ৰত অসম ছাত্ৰ সন্মিলনে গ্ৰহণ কৰা ভূমিকাৰ মূল্যায়ন কৰা। নেক্সট C নম্বৰ একেবাৰে শেষৰটো আছিলে D নম্বৰ। আপোনালোকৰ মাৰ্কখিনি চাই ল'ব, 10 মাৰ্কৰ যিহেতু, গতিকে বহলাই লিখিব লাগিব। বাণীকান্ত কাকতিৰ সাহিত্যিক কৰ্মৰাজিৰ আলোকত অসমীয়া ভাষাৰ বিকাশৰ এক আভাস দিয়া।
বাণীকান্ত কাকতিৰ সাহিত্যিক কৰ্মৰাজিৰ আলোকপাত অসমীয়া ভাষাৰ বিকাশৰ এক আভাস। বাণীকান্ত কাকতি আছিল এজন বিশিষ্ট ভাষাবিদ, সমালোচক আৰু চিন্তাবিদ, যিয়ে অসমীয়া ভাষাৰ বৈজ্ঞানিক অধ্যয়নত নতুন দিশ দিলে। তেওঁ অসমীয়া ভাষাৰ উৎপত্তি, বিকাশ আৰু বৈশিষ্ট্যসমূহক বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰে। তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ এছামিজ লিটাৰেচাৰ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টত অসমীয়া ভাষাৰ গঠন প্ৰক্ৰিয়া আৰু ঐতিহাসিক বিকাশ স্পষ্টভাৱে উপস্থাপন কৰে। কাকতিয়ে প্ৰমাণ কৰে যে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ আৰু ই স্বতন্ত্ৰ ভাষা। তেওঁ লোকভাষা, সংস্কৃত আৰু প্ৰকৃতৰ প্ৰভাৱ অসমীয়া ভাষাত কেনেকৈ পৰিছে সেয়া বিশ্লেষণ কৰে। এইখিনি আছিলে আপোনালোকৰ উত্তৰটো। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান MDC ছাবজেক্টৰ ফাৰ্ষ্ট ছেমিষ্টাৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।